আজি আমি দুটা অতি দৰকাৰী কোৱেশ্চন আলোচনা কৰিম। প্ৰথমটো হ'ল এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব। 2 নম্বৰটো হ'ল এটা বৰ্গৰ বাহুৰ দিক দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব। তেনেহ'লে আমি ফাৰ্ষ্ট সেকেন্ড কোৱেশ্চনটো আলোচনা কৰিম। সাপোজ এইটো এটা কি লোৱা হ'ল, বৰ্গ লোৱা হ'ল। এটা কি লোৱা হ'ল, বৰ্গ। যদি বৰ্গ হয় তেনেহ'লে বৰ্গৰ কি হ'ব, চাৰিটা বাহু কি হ'ব, সমান হ'ব। আৰু প্ৰতিটা বাহুৰ মাপ কিমান ধৰি লোৱা হ'ল, সাপোজ 2 একক বুলি ধৰি লোৱা হ'ল। তেনেহ'লে এই বৰ্গটাৰ ক্ষেত্ৰত কালি কি হ'ব, 2 পূৰণ 2 ইকুৱেল কিমান হ'ব, 4 হ'ব। এবাৰ কোৱেশ্চনত কৈছিল বাহুৰ দিক কিমান বৃদ্ধি কৰিল, দুগুণ যদি বৃদ্ধি কৰা হয়। এবাৰ 2 আছে, 2 দুগুণ কিমান হ'ব, আমাৰ 4 হ'ব। গতিকে আন এটা বৰ্গলৈ যদি লক্ষ্য কৰা যায়, সাপোজ এই এটা বৰ্গ, ইয়াৰো 4টা বাহু কি হ'ব, সমান হ'ব। তেনেহ'লে প্ৰথম বৰ্গটোৰ বাহুৰ দিক আছিল কিমান, 2 একক। এবাৰ ইয়াৰ কিমান গুণ বৃদ্ধি কৰিল, দুগুণ বৃদ্ধি কৰিল। তেনেহ'লে এই বৰ্গটোৰ বাহুৰ দিক কিমান হ'ব, 4 একক। যেতিয়া ইয়াৰ প্ৰতিটা বাহুৰ দিক 4 একককে হ'ব, তেনে এই বৰ্গটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব, কালি কিমান হ'ব, 4 পূৰণ 4 ইকুৱেল কিমান হ'ব, 16। তেনেহ'লে প্ৰথম বৰ্গটোৰ কালি কিমান আছিল, 4। দ্বিতীয় বৰ্গটোৰ কালি কিমান হ'ল, 16। তেনেহ'লে আমাৰ কালি কিমান গুণ বৃদ্ধি পালে, 4 গুণ কিমান, 16। তেনেহ'লে আমাৰ কিমান গুণ বৃদ্ধি পালে, 4 গুণ বৃদ্ধি পালে। এইবাৰ প্ৰথম কোৱেশ্চনটোলৈ আলোচনা কৰিম। প্ৰথম কোৱেশ্চনটো কি আছিল আমাৰ, যে এটা আয়তৰ দিক প্ৰস্থৰ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ কি হ'ব, বৃদ্ধি পাব। সাপোজ এটা এবাৰ কি লোৱা হ'ল, এটা আয়ত ক্ষেত্ৰ লোৱা হ'ল, যাৰ প্ৰস্থটো কিমান ধৰি লোৱা হ'ল, 2 আৰু দিকটো লোৱা হ'ল কিমান, 3। তেনেহ'লে যেতিয়া দিক 3 একক হ'ব, প্ৰস্থ 2 একক হ'ব, তেতিয়া এই আয়তৰ ক্ষেত্ৰৰ কালি কিমান হ'ব, যিহেতু আয়তৰ কালি দিক পূৰণ প্ৰস্থ, গতিকে 2 পূৰণ 3 কিমান হ'ব, 6 হ'ব। এইবাৰ কোৱেশ্চনত কি কৈছে, যে দিক প্ৰস্থৰ কিমান গুণ বৃদ্ধি, দিক প্ৰস্থৰ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব। দিক প্ৰস্থৰ কিমান গুণ, আগত দিক কিমান আছিল, 3 আছিলেই, আগত দিক 3 আছিলে। এইবাৰ নতুনকে প্ৰস্থৰ কিমান গুণ বৃদ্ধি কৰিল, দুগুণ বৃদ্ধি কৰিল। তেনেহ'লে 2 পূৰণ 2 কিমান হ'ব, 4। তেনেহ'লে 3 পূৰণ 4 ইকুৱেল কিমান হ'ল, 12। তেনেহ'লে এই নতুন যিটো আয়ত হ'ব, এই আয়তৰ দৈৰ্ঘ্য কিমান হ'ব, 12 আৰু প্ৰস্থ কিমান হ'ব, 2। গতিকে এই আয়তৰ ক্ষেত্ৰত আমাৰ কালি কিমান হ'ব, 12 পূৰণ 2 ইকুৱেল টু কিমান, 24। তেনেহ'লে আগত কিমান আছিল কালি, আগৰটোৰ 6। এইবাৰ নতুন বৰ্গটোৰ কালি কিমান হ'ল, 24। 6 কিমান গুণ, 24 হ'ব। 6 4 গুণ 24 হ'ব। গতিকে 24ক আমি 6ৰে ডিভাইড কৰিলে কিমান পাম, 4 পাম। গতিকে যেতিয়া দিক প্ৰস্থৰ দুগুণ বৃদ্ধি কৰা হয়, কালিও কিমান গুণ বৃদ্ধি পাব, আয়তৰ ক্ষেত্ৰত 4 গুণ বৃদ্ধি পাব, বৰ্গৰ ক্ষেত্ৰত কিমান গুণ বৃদ্ধি পাব, 4 গুণ বৃদ্ধি পাব। থেংক ইউ।